হেল্ল' গুড মৰ্ণিং গাইজ অসমবাসী ৰাইজ স্বাগতম মই এটা ভিডিঅ'লৈ। আজি এই ভিডিঅ'টো মই বিশেষ এটা কাৰণত আছোঁ। আজি ভিডিঅ'টো কোনো ব্লগ হিচাপত নহয়, মই কিছুমান কথা মানে ক'ব বিচাৰিছোঁ আপোনালোকক। আপোনালোকে শুনি আছে চাগে এইকেইদিন খুবেই মানে বহিৰাজ্যত মানে তামিলনাডুত হিন্দী ভাষী মানুহবিলাকক হত্যা কৰিছে। তো সেইটো বিষয়লৈ কিছুমান কথা পাতিম। মানে মই তামিলনাডুত 7 বছৰ দিন কাম কৰি আছোঁ। তো তাৰ বিষয়ে কিছুমান কথা জানো, সেইখিনি কথা আপোনালোকক জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তামিলনাডু হ'ল এনেকুৱা এখন ষ্টেট যিখন ষ্টেটত নেকি ৰাজীৱ গান্ধীক হিন্দী ভাষাক লৈ হত্যা কৰিছিলে। তো আমিনো কোন? আমিনো কাম কৰা মানুহে, আমাক হত্যা কৰাটো সাধাৰণ কথা। তো এনেকুৱা ঘটনাটো বহুত দিনৰ পৰা চলি আহিছে। বহুত দিনৰ পৰা বহিৰাজ্যৰ পৰা যোৱা মানুহখিনিক তাত মানে বহুত অত্যাচাৰ কৰিছে, মেণ্টেলি হেৰাছমেণ্ট দিয়ে, মানে আমাৰ অশ্লীল ভাষাৰে আমাক মানে গালি পাৰে, কাম কৰায়। তাৰপৰা তেনেকৈ তো আপোনালোকে গৈ পোৱাসকলেতো জানেই কেনেকৈ কয় আমাৰ বাহিৰৰ পৰা যোৱা ল'ৰাখিনিক। তো মানে আমাৰ বাহিৰৰ পৰা যোৱা যিখিনি ল'ৰা, আমি বাহিৰৰ পৰা কাম কৰিব যাওঁ তাত। তো সিহঁতি মানে আমি যিকোনো জাতি নহওক, অসমীয়া, বিহাৰী, বঙালী যিকোনো নহওক, আমাক মানে হিন্দী ভাষী বুলি কয়। তো হিন্দী ভাষী বুলি ক'লে সিহঁতি খুবেই ঘিণ কৰে আৰু খুব মানে খং কৰে, মাৰপিট কৰিব বিচাৰে। মানে যিকোনো ঠাইতে আপুনি বজাৰত যাওক, য'তে যাওক, যিকোনো হেৰিয়ত নহওক, কামৰ জেগাত হওক, আমাক হিন্দীগাৰ বুলি কয়। তো মেইনটো কথাটো সেইটোৱেই, মানে আমাক হিন্দী ভাষী, হিন্দীগাৰ বুলি কৈ মানে আমাক মানে বেয়া চকুৰে চায়। তো সেনেকুৱা বহুত দিন কাম কৰি আহিছোঁ, বহুত কথা জানো। ময়ো বহুত মানে তাত তেনেকৈ মোৰ লগত বহুত কাজিয়া হৈছে, মাৰপিটো হৈছে মোৰ লগত। তেনেকৈ মানে সিহঁতি আমাক মানে খুবেই মানে হেৰি কৰিব বিচাৰে। তো এতিয়া যিহেতু নেকি আমাৰ নিজৰ ৰাজ্য নহয়, বহিৰাজ্যত আমি কাম কৰিব গৈছোঁ, তো আমি সিহঁতৰ তলত থাকিব লাগিবই। তেনেধৰণৰ ঘটনা তো এতিয়া যিখিনি ঘটনা ঘটি আছে সেইখিনিতো সঁচা বা মিছা সেইটো ক'ব নাযাওঁ, কিন্তু আমি চকুৰ আগতো বহুত ঘটনা দেখি আহিছোঁ। তেনেকুৱা ঘটনা ঘটি আছে। তেনেকৈ মানে সাধাৰণ মোবাইলটোৰ কাৰণেও মানে তাত হত্যা কৰি দিয়ে। মানে আমি যিখিনি বহিৰাজ্যৰ পৰা কাম কৰি যাওঁ, আমাৰ পৰা মোবাইল কাঢ়িবৰ কাৰণে মানে চাকুৰে কিবা মানে হেৰি কৰি পিনে কাঢ়ি লৈ যায়। তেনেকুৱা ধৰণৰ ঘটনা হয়। বিশেষকৈ মানে তামিলনাডুৰ চহৰবিলাকত নহয়, যিকোনো গ্ৰামীণ এৰিয়াত, যিকোনো গাঁৱৰ এৰিয়াতহে তেনেকুৱা মানে খুবেই বেছি ঘটনা হয়। তো সেইকাৰণে মানে গাঁৱৰ এৰিয়াবিলাকত থাকিলে মানে খুব চেফটিলি থাকিবলগীয়া হয় তাত। বাকী চহৰত কোনো তেনেকুৱা ঘটনা নহয় হওঁতে। তো সেইটোৱে, তামিলনাডুত এই ঘটনাবিলাক আজিৰ পৰা নহয়, বহুত দিনৰ আগৰ পৰা ঘটি আহিছে। মোৰ লগতো বহুত ঘটনা তেনেকুৱা ঘটিছে। তো এইখিনিতে আমিতো কাক ক'ম, ক'বলৈতো উপায় নাই। সেইকাৰণে যিকোনো ঘটনা ঘটিলে নিজেই আৰু নিজক বচাই ৰাখিবৰ কাৰণে থমকি থাকিব লগা হয়। আৰু এতিয়া য'ত নেকি হত্যা কৰিছে বুলি আছে ত্ৰিপুৰা আৰু কয়ম্বটুৰ, সেই জেগাডোখৰ হ'ল গাঁও এৰিয়া, মানে অলপমান চহৰৰ পৰা দূৰত আছে, তামিলনাডু পৰে। আমি আছিলোঁ চেন্নাইত আছিলোঁ, তামিলনাডুত চেন্নাইত আছিলোঁ। তো সেইডোখৰতো ডাইৰেক্ট তামিলনাডুত পৰে। সেইডোখৰত মানে খুব তেনেকুৱা ঘটনাবিলাক ঘটি থাকে। আগতো হত্যা হৈছে, কিন্তু এনেধৰণে ভাইৰেল নহয় ভিডিঅ'বিলাক। বেলেগ বেলেগ কাৰণত হত্যা হৈছে। এইবাৰ কি কাৰণত হত্যা কৰিছে সেইটো নাজানো, কিন্তু হত্যাটো হ'ব পাৰে, বেলেগ কাৰণতো হ'ব পাৰে। কিন্তু আমাৰ হিন্দী ভাষী মানুহৰ ওপৰত, আমিতো হিন্দী ভাষী বুলি ক'বলৈ এতিয়া আমিতো সঁচাকৈ ক'ব গ'লে মানে আমিতো অসমীয়া মানুহ হয়। আমাক সিহঁতি যেতিয়া নেকি হিন্দী ভাষী বুলি কয়, হিন্দীগাৰ বুলি কয়, তেতিয়া আমি এতিয়া নিজকে হিন্দী ভাষী বুলিয়ে কৈছোঁ। আৰু আমাৰ মানে হিন্দী ভাষী বুলি ক'লে সিহঁতি খুবেই মানে তেনেকুৱা ধৰণৰ কামবিলাক কৰি আহিছে, আগতো হৈছে। আৰু মই যি জেগাত কাম কৰিছিলোঁ সেই জেগাটো হ'ল তামিলনাডুৰ ৰাজধানী চেন্নাইৰ ঠাইত কাম কৰিছিলোঁ। তাতো এনেকুৱা ধৰণৰ বহুত ঘটনা ঘটিছিলে। মই নিজৰ চকুৰ আগতে দেখিছোঁ, 3-4বাৰমান ঘটিলে তেনেকুৱা ঘটনা। মানে আমাৰ অসমত মৰা নাই, আৰু বাহিৰৰ মানুহ 3-4জনমান তেনেকৈ কাটি মাৰি হত্যা কৰিলে। কিন্তু তাৰ পুলিচ প্ৰশাসনে কোনো একশ্যন নল'লে, কোনো কেছ নহ'ল। তেনেকেই মানে হত্যা কৰাৰ পিছত তেনেকেই থমকাই ৰখা হ'ল, জ্বলাই দিলে চাগে, কিবা কৰিলে আৰু আমি গম নাপাওঁ সেইটো বিষয়ে। কিন্তু তাৰ পুলিচ প্ৰশাসন খুবেই বেয়া। আমাৰ বহিৰাজ্যৰ পৰা যোৱা মানুহখিনিৰ ওপৰত কোনো ছাপোৰ্ট নকৰে, কোনো সা সুবিধা নিদিয়ে। পাৰিলে আমাৰ ওপৰত সিহঁতি একশ্যনহে ল'ব বিচাৰে। আমাক মানে হিন্দীগাৰ মানুহখিনিক গাঞ্জা আনে, কিবা আনে, তেনেকৈ ড্ৰাগছ বিক্ৰী কৰে বুলি আমাৰ ওপৰত একশ্যনহে, মানে কেছহে দিব বিচাৰে। তো খুব মানে অত্যাচাৰ কৰে। তাৰ স্থায়ী বাসিন্দাসকল যিসকল মানে লোকেল, সিহঁতিও আমাক অত্যাচাৰ কৰে। পুলিচ প্ৰশাসনেও আমাৰ ওপৰত অত্যাচাৰ কৰে। খুবেই বেয়া তামিলনাডুৰ জেগাডোখৰ। তামিলনাডু মানে চাউথ ইণ্ডিয়ান জেগাডোখৰ খুবেই বেয়া। কেৰেলা হওক, তামিলনাডু হওক, কৰ্ণাটক হওক, যিকোনো ঠাই হওক, খুব বেয়া তাত কাম কৰিব যাবলৈ। আমাৰ বাহিৰৰ পৰা যোৱা মানুহখিনিৰ ওপৰত খুবেই অত্যাচাৰ কৰে। তো এই বিষয়ত মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ অসমৰ পৰা হওক, য'ৰ পৰা মানে য'ৰে নহওক, বহিৰাজ্যত কাম কৰিব যাব নালাগে, অসমতে কাম কৰিব লাগে। আৰু অসম চৰকাৰে মানে আমাৰ অসমত কোম্পানী, ইণ্ডাষ্ট্ৰিয়েল খুলি দিব লাগে, যাতে আমাৰ অসমৰ ল'ৰাবিলাকে অসমতে কাম কৰি জীৱন যাপন কটাব পাৰে। আৰু তো ইয়াকে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ।